এবার পাঠান রিলিজ করব শাহরুখ খানে, ডক্টৰ বেজবৰুৱা ৰিলিজ কৰিম মই প্ৰডিউচাৰ নহয় বাৰু, আই এম এ মিউজিক প্ৰডিউচাৰ, মই এক্টিং কৰিছোঁ তাত। চ' মই চাওঁ শাহৰুখ খানক ভাল পোৱা নাই, মোক বেছি ভাল পায়। থেংক ইউ। তো হে গাইজ, বৰ্তমান আমি যাই আছোঁ জুবিন দাৰ ফাংচন চাব। টিকেট চাবি নি? টিকেট ইচ্ছা একদম 1 নম্বৰত আৰু 2 নম্বৰত। তাৰপিছত এইগিলা কালেকশ্যন দিছোঁ 2500 10,000 টকা, আৰু এইফালে 2,000 টকা টিকেট। কিমান হ'ল? 14,000 টকা। আপুনি যাবনে? যাম। মোৰ চিটটো ক'ত পৰছি? আৰে ভাই, চিট মোৰ সন্তে ছাইডৰ ফালে আছে, কিন্তু একো নাই। আমি চিয়াৰৰ পৰা উঠি লৈ যে একদম ভিআইপিত বহি ল'ম, লৈ কিনে তাতে চাম। মজা লাগব। জয় জুবিন দা, ইয়াতে গান মাৰিব জুবিন দা আহি কিনে। অ' মাই গড এনেকুৱা ফিউ হ'ব আৰু ঠাণ্ডা তো অলপমান জুই পৰি লৈছোঁ। বৈছে চবখান ড্ৰাইভাৰ কোন? অ' 4G ভালকে চলাবি দেই। তো গাইজ, বৰ্তমান 8:30 হৈছে, আৰু এইফালে জানা এই নাচবে হয় নাই বে, জুবিন আহাই নাই জানা, জুবিন আহাই নাই নাচিছে। আমি একবাৰ নাচি দিছিলোঁ ইমান লাহেকে। এই জুবিন আহাই নাই হয় নাই। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। এই বহুত মানুহ হৈছে আকৌ। জয় জুবিন দা। জুবিন দা আহিয়ে পোৱা নাই, কেনেকৈ ক'ম জয় জুবিন দা? নাহাতে গাইজ, জুবিন দা আহাই নাই, অকণমান ডেন্স কৰি আছে ইয়াত। এইফালে গাইজ পুৰা একদম টিঙৰ ওপৰত উঠি লৈছে ভাই, পুলিচ চেছ আৰু। অ' মাই গড, হোৱাট এ পিকচাৰ। গাইজ, ভোক লাগি গ'ল, তো আমি খাব আহিলোঁ চিকেন ফ্ৰাইড ৰাইচ। ভাই মছজিদ যে চিনি যে দেই, এইখিনিকৈ চিনি বনাই থৈছে, মানে ভাত ভাজি আৰু এই 2 টুকুৰমান ব্ৰইলাৰৰ মাংস দিছে। সেই চিকেন ফ্ৰাইড ৰাইচ বুলি খাইছোঁ ভাই, উপায় নাই, একদম বঢ়িয়া লাগছে খাই। মানে গাইজ, মানে চিনি খাই থাকোঁতে জুবিন দা আহি পালা, তো সেইকাৰণে মই জল্দি আহি গ'লোঁ। আৰু ভাই মোৰ চেয়াৰখন বেলেগ এটা বহি আছে, উঠাই দিলোঁ, দি কিনে চেয়াৰ টানি লৈ আহিলোঁ, আহি কিনে জুবিন দাৰ ফাংচন চাওঁ বৰ্তমান। তোমালোকে চোৱা, এনজয় কৰা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। গাইজ দেখিছেনে, মানে এই লেপটপ কিবা ভাই মেইন কণ্ট্ৰল ইয়াৰ পৰাই হৈছে, বুজি পাইছেনে? পৰ্দাৰ পৰা আদি কৰি, তাৰপৰা এই চাউণ্ডৰ পৰা আদি কৰি মেইন কণ্ট্ৰল এটাই। মই কাষতে বহি লৈছোঁ, তো চাই থাকা। মোৰ ৰাইজক মৰম শুভকামনা, নতুন বছৰটো বহুত ভাল হওক, সেইটোৱে কথা। মাজতে যি 2 বছৰ গ'ল আমাৰ বেয়া, সেইবিলাক পাহৰি যাওক, নতুনকৈ আৰম্ভ কৰক। থেংক ইউ। গান আৰম্ভ কৰিছোঁ। থেংক ইউ। মই কেতিয়াও গোৱা নাই ষ্টেজত, কাৰণ নতুনকৈ ৰিলিজ হৈছে, আৰু আমি বহুত কষ্ট কৰি বেলেগ ধৰণে কৰিছোঁ গোটেই চিনেমাখন, কাৰণ বহুত পুৰণা চিনেমা, 54 years, 54 বছৰ আগৰ চিনেমা আকৌ বনাইছোঁ সকলোৱে লাগি মেলি। আৰু মই আকৌ এতিয়া আপাৰ আছাম যাম প্ৰমোশ্যনৰ কাৰণে। 3 তাৰিখে ৰিলিজ, 3 ফেব্ৰুৱাৰীত সকলোৱে আহিব। য়েছ, তাত কেইটামান গান পুৰণা গান কৰা হৈছে, 2টামান নতুন কৰা হৈছে, মই মিউজিকেৰে সজাইছোঁ। আৰু বেলেগ নহ'লে মোক চাবলৈ আহিব। তাত মোক বেলেগ ৰূপত দেখিব। মই কি নাম দি মাতিম তোমাক, এইটো গান আমি দিগন্ত ভাৰতী আমি চবে বহি যেতিয়া আমি মানে কথা পাতিলোঁ, যে ডাইৰেক্টৰে ক'লে নিপন মামা, মই মামা মাতোঁ। চ' নিপন দাই ক'লে যে, মামাই ক'লে এই গানটো লাগিব, কিন্তু খালি নতুন ধৰণে লাগিব। চ'
পুৰণা গান এটা ইমান ধুনীয়া গান এটা আকৌ নতুনকৈ কৰাটো বৰ টান কাম মই কাৰণে দিগন্ত ভাৰতীক মাতি ল'লোঁ আমি বহিলোঁ বহি গানটো আমি সৃষ্টি কৰিলোঁ চ' প্ৰথমবাৰ আপোনালোকৰ কাৰণে গাইছোঁ দুগুণ চুকীৰ কাৰণে ডক্টৰ বেজবৰুৱা এইটো লাগে It means love. সপোন তুমি কি দাম দিম যদি মই নহৰে সাগৰে বিচাৰে ময়ো তোমাতে মিলিম তেজিব গুৱা এই নতুন গান এইটো লাইট অফ কৰিলে মই দিগদাৰ হৈ যাব ক'বচোন নাই এটি প্ৰভাত তোমাৰ হাঁহি হেঁপাহৰ বিলখনি এটি ৰাতি তোমাৰ চুলি আহ্বান জনাইছোঁ ডক্টৰ বেজবৰুৱা 3 ফেব্ৰুৱাৰী আপোনালোকৰ ওচৰতে ইয়াত চিনেমা হল নাই চাগে ন চিনেমা আছে নেকি ইয়াত নাই চব মংগলদৈ আৰু মোৰ আগৰ কেইখন চিনেমাটো এই অঞ্চলৰ ৰাইজে যথেষ্ট সহায় জনাইছে এইবাৰ বিচাৰিছোঁ ডক্টৰ বেজবৰুৱা আৰু চিনেমা আহি আছে চিকাৰ আহি আছে মোৰ নিজৰ আহিব ৰৈ ৰৈ বিনালে আৰু চিনেমা গান গাই আছোঁ চ' আকৌ মেঘনাক মাতিছোঁ এটা চিনেমা গানে গাম মেইন কথা হ'ল আকৌ এটা চিনেমা আহিব লাগিব চিনেমা মই এটা কথা কওঁ চিনেমা ইজ এন ইণ্ডাষ্ট্ৰী চিনেমা নহ'লে বহুত মানুহৰ কাম নাইকিয়া হৈ যায় বহুত মানুহে দুখত থাকে হৈছে হলত আৰু য'ত য'ত হল নাই তাত হল খুলিব লাগিব য'ত চিনেমা হল নাই আৰু এনেও একো কথা নাই য'ত য'ত চিনেমা হল নাই আমি মই প্ৰথম মিছন চেনেল ষ্টাৰ্ট কৰিছিলোঁ যে য'ত য'ত হল নাই আমি টুৰিং কৰিম আমি মানুহক দেখুৱাম এইবাৰ দেখুৱাম আৰু দেখুৱাই থাকিম চিনেমা জ্যোতিপ্ৰসাদ আগৰৱালা ৰূপকোঁৱৰে যিটো ক্ৰিয়েট কৰি থৈ গৈছিলে সেইটো আমি লৈ যাব লাগিব গোটেই ইণ্ডিয়াৰ 3 নম্বৰ চিনেমাখন হৈছে অসমীয়া চিনেমা জয়মতী আমি ৰাখিব লাগিব চ' আই নিড ইউ হেল্প আই নিড ইউ ছাপৰ্ট সকলোৱে ছাপৰ্ট লাগে সকলোৱে মোৰ লগত থাকিব আমি চিনেমা বনাই যাম বহুত ডাঙৰ চিনেমা বনাম আৰু এইবাৰ আটাইতকৈ ডাঙৰ এটা কথা কৈছোঁ দিন জলে রাতি জলে এতিয়া শেখৰ দেউতাক ঢুকাইছে পৰহিলৈ শ্ৰাদ্ধ তথাপি বজাব আহিছে কিন্তু এটা হাত চাবই লাগে আৰু শেখৰটো মোৰ ৰাইট হেণ্ড নিচিনা সি আমি একেলগে কাম কৰোঁ আৰু প্ৰিয়াংকু অলপ দিন আগতে প্ৰিয়াংকু এটা অদ্ভুত বস্তু এটা সি দেউতাক ঢুকাইছে দেউতাক জ্বলাই আহিছে আহি পেলাই মোৰ লগত শ্ব' কৰি আছে মই গম নাপাওঁ দেউতাক ঢুকাইছে পিছদিনা মই গম পাইছোঁ তাৰ দেউতাক ঢুকালে চ' that's the spirit of music হাত চাবই লাগে we are like that আমি পাগল হয়
Okay, 1, 2, 3, go. Oh, Priya, to be kind and more than Maya, Maya, Matu. Oh, তোমাকে মোর কথা তুমি মেঘালির লিখা জুড়ে তবু তোমাকে মোর ব্যথা দুমুহাত মায়াবে সকলোকে মৰম জনাইছোঁ and adios good night গাইজ জুবিন দা গেল তো মই বাইক নিবাই আছোঁ বাইকখন আছে জেঠীয়াটোৰ ঘৰ এইটো মানে কাষতে জেঠীয়াটোৰ ঘৰ তো এফালে বাঁহ বান্ধি থৈ দিছে অকল আমাৰ বাইকখন আৰু সিহঁতৰ বাইকখন আছে অকল মোৰ বাইকখন আছে ইয়াতে ৰাস্তাত পূৰা মানুহ চানুহ পূৰা ফুল তো বাইক আছে ঠিককৈ তো গুড নাইট যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিবা আৰু কমেণ্টত জয় জুবিন দা বুলি লিখি দিয়ক তো বাই বাই